এটা 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 কথা মই কওঁ, বেলেগ একো নাই। জীয়াই থাকিব লাগে কাৰণে আছো, জন্ম হ'ব লাগে কাৰণে হৈছো, মৰিব লাগে কাৰণে মৰিম, তেনেকে ভবাতকৈ যিকেইটা দিন আমি আহিছো পৃথিৱীলৈ, যিকেইটা দিন আমি জীয়াই থাকো মন খোজ কৰি জীয়াই থাকিব লাগে। মই ভাবো সেইটো মোৰ একেবাৰে মোৰ ব্যক্তিগত অনুভৱ। আৰু সেইকাৰণে মনে যি বিচাৰে তাকে কৰিব লাগে, মনে য'ত ভাল লাগে তাকে কৰিব লাগে, মনে যিটো বিচাৰে সেইটো কৰিব লাগে। কোনোবাই মোৰ কথা কি কৈছে, কোনোবাই মোৰ কথা কি ভাবে, কোনোবাই মোক লৈ কি সমালোচনা কৰে, কোনোবাই মোৰ কথা কাক কেনেকে কয়, সেইবোৰ মাথা মাৰি থাকি লাভ নাই। কাৰণ আপুনি যদি বেয়া কৰে তাতো ক'বলৈ মানুহ আছে যে এইটো কাম বেয়া কাম কৰিলে, এইটোকে তাই কৰিব নালাগিছিলে। আকৌ যদি সেইটো নকৰি ভাল কিবা এটা কৰে তেতিয়াও ক'ব এনেকুৱাহে কৰিছিলে। কিন্তু কেতিয়াও মানুহে এইটো স্বীকাৰ নকৰে যে মানে কি ক'ম, এইটো ভাল কিবা এটা হৈছে বা ভাল কিবা এটা কৰিছে। মানুহক আমি কেতিয়াও ছেটিছফাইড কৰিব নোৱাৰো, মানে বুজিছে নাই? মানুহক আমি কেতিয়াও হেপী কৰিব নোৱাৰো, কোনো মানুহকে আমি হেপী কৰিব নোৱাৰো। এনে জহাই থকা মানুহ ঢেৰ পাব, এনে আপোনাৰ কথা কৈ থকা মানুহ ঢেৰ পাব, কিন্তু বিপদৰ সময়ত আপোনাৰ ওচৰত মানে খাৰা হবলৈ কোনো নাহে। বেয়া সময় আহকচোন, বেয়া সময়ত মানুহক চিনি পায়, কিন্তু 90% মানুহ বিৰাট মতলবী মানুহ, সাংঘাতিক স্বাৰ্থপৰ, নিজৰ স্বাৰ্থটো শেষ হ'ব মাক কচম তাৰ পৰা আৰু বিদায়। মানে কোনো ধৰণৰ এনেকুৱা নহয় যে বন্ধু বৰ্গৰ ক্ষেত্ৰতে হওক, ঘৰৰ পৰিয়ালৰ ক্ষেত্ৰতে হওক বা বিভিন্ন কিছুমান ক্ষেত্ৰতে হওক, মানে কি হয় আমি বহুত স্বাৰ্থপৰ, বহুতে বেছি স্বাৰ্থপৰ। আৰু সেইটো কাৰণে আৰু আনকি ইমান এক্সট্ৰিম লেভেলৰ স্বাৰ্থপৰ কিছুমান আছে যিয়ে নেকি নিজৰ মানে ভাল ইমেজ এটা ক্ৰিয়েট কৰিবৰ কাৰণে আকৌ কি কৰে, লোকৰ বেয়াখিনি গৈ পেলাই কৈ দিয়ে, মানে এনেকুৱা অমুক এনেকুৱাহে। আপুনি হয়তো নেজানে, যিটো বস্তু আপুনি হয়তো গমেই নাপায়, আপোনাৰ অন্তৰতো যে তেনেকুৱা এটা বস্তু লুকাই আছে, আপুনিও যে তেনেকুৱা কিছুমান কাম কৰিছে হয়তো আপুনি গমেই নাপায়। কিন্তু আপোনাৰ ওচৰে পাজৰে থকা, আপুনি চাহ ভাত খাই থকা মানুহে আপোনাৰ কথা এনেকে কৈ থৈ আহিব, আপুনি নেজানে নহয়, মইহে থাকো তাইৰ লগত, এনেকুৱা কথা। গতিকে অভাৰঅল এটা কথাই কওঁ, আপোনাৰ ভালটো কোনো নিবিচাৰে। এতিয়া সেই ৰিচেণ্টলিহে মই বিয়া এখনৰ ভিডিঅ' দিছিলোঁ। মানে কিছুমান আছে, কিছুমান মই প্ৰত্যেকৰে কথা কোৱা নাই, কিছুমান এনেকুৱা মানুহ আছে যিয়ে নেকি কেৱল মানে ক'ৰবাত দুখ ধৰিব পাৰি নেকি, ভুল ধৰিব পাৰি নেকি, ক'ৰবাত কাৰোবাক মানে হেৰি কৰিব পাৰি নেকি, ইমান মানে বস্তুটো মেইন টপিকটো ক'ৰবাতে পৰি থাকে। মানে দায়চিত্ৰ ধৰিবৰ কাৰণে একেবাৰে এক্টিভ মুডত তেওঁলোক থাকে যে। সিদিনাখন বিয়া এখনৰ ভিডিঅ' এটা দিছিলোঁ মই, সেই বিয়াখনৰ ভিডিঅ'টো মোৰ গাঁৱৰ বিয়া। আৰু মই ৰাতিপুৱা ভাগত আমি গ'লোঁ, ৰাতিপুৱাতে কাম বন কৰি মেলি আমাৰ মানে বেলেগ কাপোৰ পিন্ধি অহা হ'লে আমাৰ বহুত দেৰি, গতিকে ৰাতিপুৱাতে গ'লোঁ। ৰাতিপুৱাতে গৈ আমি কাম চাম কৰি মেলি আমি পানী তুলিবলৈ যোৱা সময়খিনিলৈকে আমি তাত ৰৈ দিছোঁ। পানী তুলি অহা মানুহ আহি পোৱালৈকে আমাৰ কাম এদায় হোৱা নাই, যাৰ কাৰণে নেকি আমি সেই পানী তোলা মানুহখিনিৰ লগত লং পেণ্ট চংপেণ্ট পিন্ধি পেলাই তেনেকে কৰিছোঁ। বা তাৰপাছত আমি আহি পেলাই ঘৰত চাদৰ মেখেলা পিন্ধি গৈছোঁ। সেইটো তাত কেইগৰাকী মানে কমেণ্ট কৰিছে, বহুতে ভাল ভাল কমেণ্ট কৰিছে। আকৌ কৈছোঁ আপোনালোকক আন্তৰিক ধন্যবাদ, বহুত বেছি ধন্যবাদ ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰাৰ বাবে। তাত এই কথাটো মই কি কাৰণে কৈছোঁ আপোনালোকক ক'ম। তাত মানে কেইগৰাকী মানে কমেণ্ট কৰিছে যে অসমীয়া বিয়া এখনত তুমি আৰু এনেকে যোৱাটো মানে নোহোৱালে, গোটেইখিনি ঠিকে আছিলে কিন্তু লং পেণ্টটো ঠিক কৰিলে। কিন্তু আগতে মনটো চাফা কৰক, জাতীয় মানে সেই মেছেজত জাতীয়তাবাদ দেখুৱাই থাকিব নালাগে, মেছেজত অসমীয়াগিৰি দেখুৱাই থাকিব নালাগে। অসমীয়া হৈ পেলাই অসমখনৰ কাৰণে কিবা এটা ভাল কাম কৰক, মানে তেতিয়া আপোনাৰ অসমীয়াগিৰি খাটিব। তেতিয়া 10জন অসমীয়া ক'ব পাৰিব যে হয় অসমীয়া জাতিটোৰ হকে কিন্তু তেওঁ লাগিছে। আপুনি যেতিয়া কমেণ্টটো কৰিছে, আপুনি যেতিয়া বিয়া এখন খাবলৈ যায়, আপুনিতো চুৰি এখন পিন্ধি নাযায়, হয় নাই? মই লং পেণ্টটো পিন্ধি গৈ মই যিমানখিনি কাম কৰিম, মেখেলা চাদৰ পিন্ধি হয়তো মই সেই সময়খিনিত সিমানখিনি কাম মই কৰিব নোৱাৰো, যিখিনি কাম আমি তাতে গৈ পেলাই কৈছোঁ আপুনি দেখা নাই। গতিকে কিছুমান কথা ক'ব নালাগে। আৰু ভিডিঅ' এটা জাজ কৰি 6 মিনিটৰ ভিডিঅ' এটা জাজ কৰি পেলাই গোটেই দিনজোৰা কাৰ্যসূচী আপুনি গম নাপায়। গতিকে তাত ইমান ধুনীয়াকৈ চবেইতো ভাল ভাল কমেণ্ট কৰিছে, চবেই ইমান ধুনীয়াকৈ লিখিছে, ভাল লাগিছে, গাঁৱৰ বিয়াখন দেখুৱাইছা, ভাল লাগিছে, তেনেকৈ লিখিছে। আপুনি কিয় আহিলে যে একেবাৰে এই লং পেণ্ট পিন্ধি পেলাই গৈছে, কিবা পিন্ধি গৈছে সেইখন। আৰু মই এনেকুৱা ছোৱালীও নহয় য'ত নেকি মই মেখেলা চাদৰ সাজ পিন্ধি পেলাই মই প্ৰতিপন্ন কৰিবলৈ যাম তাত যে মই অসমীয়া হয়। মই বাই বাৰ্থ অসমীয়া, মোৰ তেজত অসমীয়া আছে। গতিকে মই অসমীয়া বুলি কাৰোবাক এক্সট্ৰাকে মই আৰু লেবেল দিব নালাগে গৈ পেলাই মই অসমীয়া হয় বুলি পেলাই। যদি পাৰোঁ, যদি সুবিধা পাওঁ, অসমীয়া হৈ কাম কৰিবলৈ যদি কেতিয়াবা সুবিধা পাওঁ, সেই কামখিনি কৰিবলৈ চেষ্টা কৰিম। আমি এতিয়ালৈকে একো কৰিবই পৰা নাই। যদি পাৰে আপোনালোকে কৰক না, কৰক। অসমখন দিনক দিনে কেনেকুৱা এটা পৰ্যায়লৈ গৈ আছে, ভাল হ'লে আনক, ভাল কৰক। এইবিলাক নেকেট মাইণ্ড লৈ পেলাই, এইবিলাক নিকৃষ্ট কিছুমান চিন্তা লৈ পেলাই আপোনালোকেতো নিজে আগবাঢ়িব নোৱাৰে। 10জনক আপোনালোকে পিছুৱাই আনিব। আপোনাৰ কমেণ্টটো যি 10জনে পঢ়িছে সেই 10জনে হয়তো চিন্তা কৰিবলৈ বাধ্য হৈছে, হয়তো লং পেণ্টটো পিন্ধিছে নেকি, লং পেণ্ট সাজ পিন্ধিছে নেকি। আপুনি এইটো কমেণ্টটো কৰিব পাৰিলেহেঁতেন, ৰাতিপুৱাৰ ভাগত লং পেণ্ট পিন্ধিছা যদিও পিছত মেখেলা চাদৰযোৰ পিন্ধি পেলাই তুমি গুচি গ'লা। সেইটো মোৰ কথা বাৰু, মোৰ ব্যক্তিগত কথা সেইটো। এইটো কথা মই এইটো কাৰণেই ক'লোঁ, কাৰণ কেতিয়াও নিগেটিভ কমেণ্টখিনি মই ৰিপ্লাই জেনেৰেলি মই নকৰোঁ। কাৰণ তেনেকুৱা মানুহখিনিৰ মানসিকতাৰ লগত মোৰ লাগি থাকিবলৈ মোৰ একেবাৰে ইচ্ছা নাই। কাৰণ মই ইমান জ্ঞানী মানুহ মই নহয়, মই একেবাৰে সাধাৰণভাৱে জীৱন যাপন কৰা মানুহ। গতিকে বৰ ডাঙৰ ডাঙৰ কথা কোৱা মানুহ, বৰ ডাঙৰ ডাঙৰ জ্ঞান দিয়া মানুহৰ ওচৰে পাজৰে মই নাযাওঁ মানে। কাৰণ সিমানখিনি মই ঢুকি পাবলগীয়া মই মানুহেই নহয়। মই একেবাৰে সাধাৰণভাৱে থাকোঁ, গাঁৱত ডাঙৰ হোৱা, গাঁৱতে লিখা পঢ়া কৰা, চৰকাৰী স্কুললৈ গৈছোঁ, চৰকাৰী স্কুলত পঢ়িছোঁ, চৰকাৰী কলেজত পঢ়িছোঁ,
গতিকে আমি মানে ইমান এটা বিলাসিতা জীৱন আমি কটাই পোৱা নাই এটা কাপোৰ কিনি পেলাই এটা বছৰ আমি সেই নতুন কাপোৰ বুলি ক'বলৈ এটা বছৰত এটা কাপোৰেই গতিকে তেতিয়া কেতিয়াবা মা পিতাই যদি পাৰে আনি দিছে আৰু নাই যদি নাই আৰু তাতো আমাৰ কোনো আক্ষেপ নাই মা পিতাই যি ভাত এমুঠি আমাক আনি আগত দিছে আমি সেয়াতে আমি সন্তুষ্ট আজিলৈকে মা পিতাক আমি কেতিয়াও কৈ পোৱা নাই যে এইটো লাগে সেইটো লাগে তেওঁলোকে কেনেকে আনিছে তেওঁলোকে আমাক ভাতমুঠি কেনেকে দিছে তেওঁলোকে কেনেকে আমাক ডাঙৰ কৰিছে সেইটো আমাৰ ঘৰৰ মানুহে জানে গতিকে আমি খালি এটা কথাই জানো কেতিয়াও আমি কাকো বেমানি কৰা নাই কেতিয়াও কাৰো লগত বেমানি কৰা নাই কেতিয়াও ফাঁকি দি পেলাই আমি নচলো আমাৰ নিজস্ব সেইটো এটা কথা আমাৰ ছোৱালীকেইজনী আমি খুব ধুনীয়াকে আমাৰ মা পিতাই আমাক যেনেকে কয় আমি তেনেকে কামবিলাক কৰি আহিছো বা হওক ভণ্টি হওক আমি কিবা এটা নোৱাৰা বস্তু বা কিবা এটা ভুল লিখিলে মা পিতাই আমাক যেনেকে শুধৰাই ল'বলৈ কয় আমি তেনেকে শুধৰাই লৈছো আৰু সেই ক্ষেত্ৰত জাতীয়তাবোধ বা অসমীয়াগিৰি কিবাগিৰি এইবোৰ কথা মানে কামে কাজে আপোনালোকে দেখুৱাব কাৰণ মেছেজ কৰি টিপি থাকিবলৈ লিখি থাকিবলৈ কৈ থাকিবলৈ মানে কমেন্ট সেকশনত আহি পেলাই কমেন্টত একদম হেভি লেকচাৰ দিবলৈ বহুত ভাল বহুত পাৰি এতিয়া কুঁৱলীৰ সময় হয় নে ৰাতিপুৱা সাংঘাতিক কুঁৱলী পৰে সেই কুঁৱলীত আমাৰ নিচিনা ল'ৰা ছোৱালীখিনি আমি ডিউটি কৰিবলৈ ওলাই গৈছে মই বুলি কোৱা নাই আমি বুলি কোৱা নাই আমাৰ লেখীয়া আমাৰ বয়সৰ খিনিও গৈছে বয়সস্থ লোকসকলেও গৈছে আমাতকে পিছত ভৰ্তি হোৱাখিনিও মানে অসম আৰক্ষীত যিসকল আছে তেওঁলোকে এই কুঁৱলী সময়টোতো ৰাতিপুৱাতে উঠি 3:30 4টা বজাতে উঠি গা পা ধুই কৰি 5টা 6টা বজাত গৈ ডিউটি পোষ্ট লৈছে হয় না তাৰ মাজত 15 ছেকেণ্ডৰ কাৰণে যদি কোনোবা ভিডিঅ' এটা বনাইছে আপোনালোকে কি কৈছে যে ইউনিফৰ্মটো তহতক মানে ৰিলছ বনাবলৈহে দিলে কথা ভালকে ক'ব তেনেকে নকব কাৰণ এইটো কথাত মই মাতা নাছিলো কিন্তু ৰিসেন্টলি কিবা এটা কথাত কাৰণ আমাৰ বয়সৰ যিখিনি ল'ৰা ছোৱালীখিনিয়ে যেতিয়া ডিউটি কৰিবলৈ ওলাই যায় তেতিয়া আপোনালোকে সেই কমেন্টটো কৰ পৰা কৰে জানেনে ব্লেংকেটৰ তলৰ পৰা আপুনি ব্লেংকেটৰ তলত সোমাই পেলাই যেতিয়া মোবাইলটো গৈ পেলাই মুখ চুখ খজুৱাই মেলি যেতিয়া ৰিলছটো চাইছে তেতিয়া ৰিলছটো দেখি পাইছে তেতিয়া আচলতে আপোনালোকৰ অকমান হলেও জ্বলন হয় কাৰণ একে বয়সৰ ল'ৰা ছোৱালী ইহঁতি গৈ পেলাই ডিউটি কৰি আছে আমি ব্লেংকেটৰ তলত শুই আছো কষ্ট কৰা হলে আজি আপোনালোকেও ডিউটি মাৰি থাকিব পাৰিলেহেঁতেন সেইটো বেয়া পাই লাভ নাই আমাৰ বয়সৰ যিখিনি ল'ৰা ছোৱালী এতিয়া আজি একদম ৰাতিপুৱাতে একজাক্ট ল'ৰা ছোৱালী ওলাই গৈছে কিবা ডিউটিৰ কাৰণে কুঁৱলী দেখাই নাপায় টচ মাৰি গা ধুইছে টচ মাৰি ওলাই কৰি গুচি গৈছে গতিকে সেইবিলাক কথা কমেন্ট এটা কৰাৰ আগত আপোনালোকে অকমান ভাবিব গতিকে সেইটো কাৰণে কৈছো নিজে ভাল হওক নিজে ভালকে থাকক নিজে ভাল পৰিৱেশত থাকক আন দহজনকো ভাল কৰক এনেই ফাটা লেকচাৰ মাৰি থাকিব নালাগে গতিকে মই বেছি কথা নকওঁ আৰু এইবিলাক কথা এটো কাৰণে কৈছো বহুত আহিব বাধা বহুত আহে কথা বহুত আহে বাধা বহুত পোৱা যায় জীৱনটোত বাধা বহুত পোৱা যায় বহুতে বিভিন্ন কথা ক'ব ইফালে শুনি ইফালে উলাই দিব লাগে কাৰো জীৱনৰ পিছত কোনো লাগি থাকিব নালাগে পাৰ্টিকুলাৰলি আপোনাৰ জীৱনটোত যদি কোনোবাই অনিষ্ট কৰিছে আপোনাৰ পাৰ্সোনেল লাইফত যদি কোনোবাই ধৰক মই যদি আপোনাৰ পাৰ্সোনেলি আপোনাৰ লাইফটোত যদি কিবা অনিষ্ট কৰিছো তেতিয়া আপুনি মোক কিবা এটা কওক ইনে কোনোবাই কৈছে কাৰণে কোনোবাই কৈছে অমুকহে তমুকহে ভহুকহে কিবা বুলি কোৱা কাৰণে আপুনিও যে ক'ব সেইটো কথা নহয় আপুনি নিজে বিবেচনা কৰি চাওক যে মোৰ জীৱনটোত তেওঁ কিবা অনিষ্ট মোক কৰিছে নেকি যদি কৰিছে তেতিয়াহলে আপুনি মাতক যদি আপুনি দেখিছে যে নাই তাই দেখোন মোৰ লাইফত একো হেম্পাৰ কৰা নাই মোৰ লাইফত একো প্ৰবলেম ক্ৰিয়েট কৰা নাই তেতিয়াহলে আপুনি ইনে কোনবা মানুহ এজনক বা মানুহ এজনীক ইনে যাতা কথা কৈ নিদিব আৰু যদি মানে হেবিলাক কথা নেপায় আচলতে বেলেগৰ চুকলিবাজি কৰা কথা ক'বলৈ নেপায় আপোনাৰ ভাত খাস মই বনাই দিয়া না মোৰ ভাত খাস আপুনি বনাই দিয়া না আপুনি ভাত কেইটা খাবৰ কাৰণে যিখিনি ইনকাম কৰিবলৈ গৈছে আপুনি কষ্ট কৰি ইনকাম কৰিছে মই যিখিনি কষ্ট কৰিছো মই কষ্ট কৰি ইনকাম কৰিছো হয় না কোনো কাকো দিবলৈ যোৱা নাই কেতিয়াবা কাৰোবাক আমি অকনমান যদি সহায় কৰিব পাৰিছো সেইটো হৈছে ভগৱানৰ আশীৰ্বাদ যদি কেনেবাকে পাৰিছো যদি নাই কেলে লোকৰ চুকলিবাজি কৰে নিজৰ খাই বৈ আনৰ কথা পাতি কি পাব একো নাপায় নহয় বিশেষকৈ মোৰ কথা পাতিটো মোৰ নুমেডালৈ হিলাব নোৱাৰে সেইটো এটা সঁচা কথা কাৰণ মই কেতিয়াও কাৰো কথা কেয়াৰেই নকৰো মোৰ মায়ে জানে মোৰ পিতাই জানে মই কেনেকুৱা মোৰ ভণ্টি মোৰ বাহঁতে জানে মই কেনেকুৱা বাদ বাকি মানুহে কি কয় আই ডোন্ট কেয়াৰ সেইকাৰণে কথা কওঁতে অকণমান ভাবি চিন্তি কথা ক'ব জিভাডালত হাৰ্ডি নাই নহয় নে কিন্তু এই হাৰ্ডি নোহোৱা জিভাডালে বহুতৰে হাৰ্ডি ভাঙা কথা কিছুমান কৈ দিব পাৰে গতিকে কিবা এটা কোৱাৰ আগত 10 বাৰ চিন্তা কৰি চাব বা কিবা এটা মনত দুখ দিয়াৰ আগত মনত আঘাত লাগেকে কোৱাৰ আগত পিছত চৰি কোৱাতকৈ আগতে ভাবি চাব যে এই কথাতে মানুহজনক দুখ কষ্ট দিব পাৰে নেকি হয় নাই গতিকে একো নাই ভালে থাকক কিমান দিনো জীয়াই থাকিব যিগিটা দিন জীয়াই থাকে সেইটা দিন মানুহৰ লগত মিলি জুলি হাঁহি ধেমালি কৰি ফুৰ্তি ফাৰ্তা কৰি জীয়াই থাকক না আপোনাৰ যেটো ভাল লাগে আপুনি কৰি যাওক কাৰোবাৰ যেটো ভাল লাগিছে কৰিবলৈ দিয়ক পাৰিছে যদি সহায় কৰক নাই পাৰা যদি মনে থাকক ইমান একো মাথা মাৰিব লগা তাতে একো নাই বেলেগৰ জীৱন বেলেগে কেনেকে খাইছে কি কৰিছে ক'ত গৈছে কেনেকে গৈছে কি কৈছে সেইবিলাক চুক্তিবাজি কৰি লাভ নাই যদি পাৰে আপুনি চেষ্টা কৰক আপুনি তেওঁৰ নিচিনাকে চলিব পাৰিছে নেকি কৰিব পাৰিছে নেকি যদি পাৰে তাতকৈ অকমান ভাল কিবা এটা কৰিব পাৰিছে নেকি সেইটো চিন্তা কৰক তেতিয়া ভগৱানেও আশীৰ্বাদ দিব আপোনাৰো কৰি ভাল লাগিব 10 জনেও ভাল বুলি ক'ব বেছি দীঘলীয়া নকৰ ভিডিঅটো ইমানখিনিতে মই সমাপ্ত কৰিছো কাৰণ অকমান ব্ৰেইনটো ছুটি আছে কি কাৰণত কি কথা কি ঘটনা কি হৈছে এইবিলাক কথা মই এতিয়া ক'বলৈ নাযাওঁ গতিকে সকলো ভালে থাকক নেদেখা জনৰ চেচনত প্ৰাৰ্থনা কৰিছো আজি ভিডিঅটোৰ পৰা মই কুহিয়া ল'ব বিচাৰিছো বিদায় নতুন এটি ভিডিঅ সৈতে আপোনালোকক আকৌ লগ পাম অতি সোনকালে গতিকে তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেল কুহি ডাবল টি আৰু যিসকলে পেজৰ পৰা আছে আপোনালোককো জনাইছো বহুত বহুত বেছি ধন্যবাদ তেন্তে আজিলৈ লৈছো বিদায় টাটা বাই বাই লাভ ইউ অল হেভ এ নাইস ডে বাই বাই